Hello guys, welcome back to my YouTube channel. মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটি বগৰী আচাৰৰ ৰেচিপি শ্বেয়াৰ কৰিম। আশা কৰোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব। এয়া আমি বগৰী ছিঙিব আহিলোঁ। বগৰীখিনি ইমান ভালকৈ পকা নাই, কিন্তু মাজে মাজে পকিছে, এইবোৰ আমি ছিঙিছোঁ। বগৰীখিনি ভালকৈ পকা নাই যদিও খাবলৈ বহুত মিঠা। এতিয়া আমি অকল পকাখিনি ছিঙি নিম। আৰু এয়া বাহঁতি ছিঙি আছে। এয়া চাওক ইমান ধুনীয়া ধুনীয়া। এয়া আমি থকা পিজি হয়। এয়া পকাখিনি আমি ছিঙি আনিলোঁ পলিথিনত। এতিয়া আমি এইখিনি নিমখ দি থৈ দিম 2 দিনমানৰ কাৰণে। তাৰপিছত এয়া ৰ'দত দিছোঁ। এয়া এদিন ৰ'দত দিয়াৰ পাছত শুকাই গ'ল ধুনীয়াকৈ। এতিয়া কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু ইয়াত সৰিয়হ গুটি, ধনিয়া, জিৰা আৰু এয়া শুকান জলকীয়া কেইটামান দি দিছোঁ। তাৰপিছত এয়া আমি ফ্ৰাই কৰি লৈছোঁ। একেবাৰে ল' ফ্লেমত এয়া আমি ফ্ৰাই কৰি লৈছোঁ। এই কেৰাহীখনত অকণমান মিঠাতেল গৰম কৰি লৈছোঁ। তাৰপিছত তাতে খুন্দি লোৱা মছলাখিনি দি দিছোঁ। জলকীয়া গুড়ি, এক পেকেট দি দিছোঁ। তাৰপিছত দিছোঁ ধনিয়া পাউডাৰ, হালধি আৰু 2 চামুচ নিমখ। আমি যিহেতু কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই, সেইকাৰণে শুকান জলকীয়া কেইটামান কাটি দিছোঁ। আৰু ভালকৈ এইখিনি মিক্স কৰি ল'ম। তাৰপাছত বগৰীখিনি যোগ কৰি দিম। এয়া গোটেইখিনি মিক্স কৰি দিছোঁ। এয়া ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত আমি এটা বৈয়ামত থৈছোঁ। আমাৰ ইয়াত ৰুমত যিহেতু ভাল বৈয়াম নাই, সেইকাৰণে আমি প্লাষ্টিকৰ বৈয়ামেই ব্যৱহাৰ কৰিছোঁ। এয়া ভৰাই লৈছোঁ আৰু এতিয়া কেইদিনমানৰ কাৰণে ৰ'দত দি তাৰপাছত পৰিৱেশন কৰিবলৈ হৈ যাব। এয়া আমাৰ আচাৰ ৰেডি। এয়া আমি একেবাৰে চিম্পুলত বনাইছোঁ, কাৰণ আমাৰ ইয়াত ইমান ভালকৈ সুবিধা নাই বস্তুবোৰ যোগাৰ কৰিবৰ কাৰণে, সেইকাৰণে এনেকৈ বনাইছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।